হেৰি এটা ভিডিঅ' বনাই আছো ইউটিউবত আটা এতিয়া অসমীয়াত কি কয় লগ পাইছিলো না তাতে আজি হৈছে 7 জানুৱাৰী আৰু আমাৰ ইফালে মানে কি আছিলে ডিউৰিপাৰা আছে আইথান মেলা। তো আইথান মেলা আমি চাবলৈ গৈ আছো আজি। এই আইথান মেলাত গৈ আপোনালোকক কি হয় তাতে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে ইয়াৰ পুলিন ভাই মোক ল'ব আহিছে। বহুত দূৰ মানে ভিতৰত সোমাই আহিলোঁ ল'ব মানে বহুত দূৰৰ পৰা বেকাৰ ৰাস্তাৰে এতিয়া আমি ডাইৰেক্ট আইথান মেলা যাম। ছানছেটৰ ভিউ চাওক গাইজ, কিমান ধুনীয়া। ৱেলকাম টু নাঙলভাঙা। এইটো হৈছে নাঙলভাঙা ফিল্ড। এইটো নতুনকৈ মানে পিকনিক স্পট বনাই আছে। চাওক কিমান ধুনীয়া। আপোনালোকে পিকনিক খাব যদি ইচ্ছা কৰে, ধুনীয়া ঠাই লাগে, তো এই ঠাইখনত আহিব পাৰে। আপোনালোকে চাব পাৰে কিমান ধুনীয়া প্লেচ। এবাৰ 360 ভিউ। এইফালেদি আহিলে আপোনালোকে ডাবলি ফালৰ পৰা আহিব পাৰে, দুগনৈ লেলা হৈ ডাবলি দি আহিব পাৰে এইফালে চাইডেদি। আৰু এইফালৰ পৰা আহিলে মানে মেঘালয় চাইডৰ পৰা আহিব পাৰে এইফালে এই নাঙলভাঙা ঠাইডোখৰত। তো গাইজ আমি মাতিয়া পালোঁ এতিয়া। ইফালেও ছানছেটৰ ভিউ কিমান ধুনীয়া বে, সঁচাকৈ। এইখিনি পালোঁ আমি চতমাতিয়া। চতমাতিয়াৰ পৰা বেছি দূৰ নাই আৰু আমি গৈ পাম অলপ পিছতে। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু এইটো ৰাস্তা আপোনালোকে দেখা পাইছে পথাৰৰ মাজেৰে, ইমান ধুনীয়া মানে কি ক'ম আৰু। চাওক কিমান ধুনীয়া ৰাস্তা। অ' মাই গড। ইফালে গোটাইখিনি পথাৰ, ইফালেও গোটাইখিনি পথাৰ। গাইজ এতিয়া আমি পাই গ'লো চেঁচা পানী আৰু অলপমান বাকী আছে। অলপ পিছতে পাই আছো আমি ডিউৰিপাৰা আইথান মেলা। তো আপোনালোকে দেখা পাইছে ইয়া মই পুৰা চুৱেটাৰ লৈ ৰেডি, যিহেতু আমাৰ অহা ৰাতি হ'ব। গাইজ ফাইনেলি আহি পালো ইয়া আমি শ্ৰী শ্ৰী আইথান মেলা। তো ইয়া ডিউৰিপাৰা এইখনেৰে যাব লাগিব আৰু অকণমান গাঁওখন এৰিলে মানে পালোৱে আমি মেইন গেট। মেইন গেটৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছো। কেনে এতিয়া পূজা ফিলিং আহিছে নে? এতিয়াহে অলপ পূজা লাগিছে। পূজাৰ ওচৰত আহি পাইছো। চাওক গাড়ীৰ লাইন আপ ইফালে চাকে কি ক'ম আৰু বহুত ভাল লাগে গাইজ। বহুত ভিতৰুৱা ঠাই হ'লে মানে বহুত ভাল লাগে ইয়াত। ইমানখিনি ভিতৰুৱা বহুত দূৰৰ পৰা আহে মানুহ গাড়ী ৰিজাৰ্ভ কৰি। বহুত ভাল লাগে একদম, কি ক'ম গাইজ। এইপিনে চাইকেল বাইকৰ মানে কি ক'ব পাৰ্কিঙত এতিয়া সোমাই দিব লাগিব। এতিয়া পাৰ্কিঙত সোমাই দি আছো আমি। অ' ভাই সাহাব, মই কিন্তু কাকবাক চিনি পাইছো। এয়া কুলিন ভাই পাৰ্কিঙত লগাই আছে এতিয়া বাইকখন। যাই আৰু এইফালে বাইক চাইক পাৰ্কিং কৰি তো এতিয়া মেইন গেট পালো। মেইন গেটেদি এতিয়া সোমাই যাম। সিহঁতে চাওক পুৰা কিটফুল আহিছে, কাপল বিভিন্ন নতুনকৈ বিয়া পাতি ছোৱালী চাব মাতিছে, যাব লাগে এতিয়া। কালিতো বেছি হ'ব, আজি মানুহ অকমান কম আছে। আইথান পূজা বুলি ক'লে মানে কুঁহিয়াৰ মেইন। এইফালে কুঁহিয়াৰ চাপ, এইফালে কুঁহিয়াৰৰ গ্ৰাহকো চাপ, দোকানীও চাপ বহুত তামাম মানে কৈছো না। তো এতিয়া এইফালে গৈ আছো আমি
য'ত মেইন মন্দিৰটো আছে তালৈকে মানে ওপৰত নুঠি জাষ্ট দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকে দেখা পাইছে এতিয়া এইফালে মেইন মানে মন্দিৰত যোৱা গেট। এইখনে হৈছে মেইন মানে মন্দিৰত যোৱা গেটখন। তাৰপিছত সিফালে দি ওপৰত যাব লাগিব, সিফালে ওপৰত আছে মেইন মন্দিৰটো। তো আজি ওপৰত যাব নোৱাৰিম আমি, মানে ভাত চাত খাই আহিলো, অহা অকণমান দেৰি হ'ল। কালি নিশ্চয় আহি দেখুৱাবলৈ চেষ্টা চাৰিওফালে জিলাপি 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 জিলাপি, গোটেইখিনি জিলাপি, ইফালেও জিলাপি ইফালেও জিলাপি, গোটেইখিনি জিলাপি আছে ইফালে। কিবা কয় নেকি? মালিক মালিক কিবা কয় নেকি? মালিক ঐ মালিক এইবিলাক কুলিনক ফেল কৰি খাব ইচ্ছা গৈছে বোলে, পইচা নাই খাব মন গৈছে। খাই নেকি তই? খালে খুৱাম খাম দে অলপ পিছত নেকি? কিমান গ'ল খুৰা? ফুলৰ দোকান কিমান ধুনীয়া। কিমান দেৰি হ'ল? কিমান দেৰি মানে দেই যোৱাকালিৰ পৰাই বৰ্তমান আহে বা বেছি দিন নাহে। 26 তাৰিখে আপোনাৰ ঘৰত মই ইয়াত ইয়াত অহা কিমান দেৰি হ'ল? 1 ঘণ্টা মানে হ'ল। এটা ঘৰত নাযায়, ঘৰত নাযায় মানে যাম ঘৰত যাই অলপ কিবা কৰি না যাব নাযাম। ৰাংচি দিয়ে যাম নেকি? পাৰিছি চুলিৰ খোলা ঘৰত আজিতো নাযায় ঘৰত। আৰু কি হয় ৰাতি কিমান দেৰি লাগিলে যাম। কালি যদি নাযায় কালি ৰাতিপুৱা আহিলে হ'ল। আৰু ক'লে নহয় কালি যদি কালিলৈকে থাকোঁ পাম 20 টকা একটা লাগিছিল। এগুলো সব 20 টাকা নেবে এটাই লাগে, বেশি না লাগে। এলা একজনক ললে একজনে ইফালে ললে ইফালে আটা এটা অসমীয়াত কি কয়? তিনচুক না? এইটা হৈছে মানে কি কৈছিল আমাক মাঘৰ বিহুত লাগে। গৰু নাই আজিকালি চব ট্ৰেক্টৰ হ'ল। হেৰি এটা ভিডিঅ' বনাই আছো ইউটিউবত। এইটা ইয়াৰ ভিতৰত মানে কলা কলা আছে, এইখিনি মাঘৰ বিহুত আমাৰ গুৰুক ফটা দিয়া হয়। ইদি এইটো দি মানে খিনচুক বুলি কয় বোলে অসমীয়া। মানে এইটো প্ৰিয় অসমীয়া নহ'ব চাগে, লিখিত ভাষাত বেলেগ হ'ব। এইটো বনৰ মানে পাহাৰত যিটো ফুল থাকে, ফুলৰ হেৰি জংঘলত যিটো কিবা এটা খেৰৰ নিচিনা থাকে, খেৰৰ গছৰ তাৰে ফুল হয়, তাৰে ফুল হয়। ইয়াত কলা কলা আছে। মাঘৰ বিহুত এটা ব্লগ আহি আছে, এইটো দেখুৱাম বাৰু আপোনালোকক নিশ্চয়কৈ।
আমাৰ এটাই গুৰু আছে, এটা গুৰু পতা পিন্ধাই আপোনালোকক দেখুৱাই আছো মই মাঘৰ বিহু। এইফালে ঘুগুনি পকৰা, তাৰপিছত ইফালে কুনি আছে। আমি ইয়াত হোটেলত সোমালো, 50 টকা প্লেট। তো এতিয়া আমি খাম। এতিয়া কুলেন্দ্ৰ ভাই খোৱা ষ্টাৰ্ট কৰি দিলে দে, পুৰা টেষ্টিত খাই। দে খাই দিওঁ। এতিয়া আমি কণী খাম। কুনি খাব ইফালে, ইফালে ঘুগুনি পকৰা, কুনি ঘুগুনি আৰু পকৰা 50 টকা। ইফালে কুনি কেইটকাকে লৈছে নাজানো, পানী বটল এটা আছে। তো ইফালে কুলিন ভাই খোৱা ষ্টাৰ্ট কৰিছে, পুৰা বোলে টেষ্টি। ময়ো খাইছাও এতিয়া। ইয়াৰ কি নাম আছিল? লগ পাইছিলো না তাতে পিকনিকত। দুইজনীয়া ভিডিঅ' বনাই আছো। দে নহ'লে খা। অকণমান ৰাতিৰ ভিউটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছো এতিয়া। এইখিনি হৈছে ৰাতিৰ ভিউ। মানে এইজন হ'ল লগৰজনে বৰ্তমান তাহাঁতৰ ঘৰত মাতি আছে, যাওঁ তাহাঁতৰ ঘৰত গৈ পেলাই আহিম আৰু। এইফালে কমলা লৈ আছে। এই দিনটোৰ কাৰণে আমাৰ পূজা চোৱা হৈ গ'ল এইখিনিতে মানে। তো এতিয়া লগৰটোৰ ঘৰত যাওঁ, তাৰপিছত আকৌ ৰাতি আহি আছো, কিবা যাত্ৰা হ'ব চাগে। যাত্ৰা চাই ঘৰত যাম। তো লগৰটোৰ ঘৰত গৈ অকণমান কিবা কি জলপান আয়োজন কৰিছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি লগৰটোৰ ঘৰত আহি পালো। চাপ কি মজা লাগিছে, জাল ধুনীয়াকে তামোল পাণ। ইয়াতে আমাক কমলা চমলা দি দিছে, খালে মানে। এইটা বাটা কুৱেশ্যনত বনাব পালে চাব লাগে। ক'ত আছে লিখা? খাই বনাইছে এতিয়া, মজা লাগিছে। 2009 2009 মজা লাগিছে। চাব পাৰে গাহৰি মাংস পুৰা জলকীয়া দি বনাই আছে কুলিন ধুনীয়াকে।